বান্ধৱীসকল আন এটা চাকৰি খবৰ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। এই চাকৰিটো আহিছে আপোনাৰ মাজুলীৰ পৰা, মাজুলী চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ পৰা, মানে মুখ্য ন্যায় দণ্ডাধীশ মাজুলীৰ পৰা এইটো পদ আপোনাৰ মুকলি হৈছে। কিছুমান পদ আহিছে, তেওঁলোকে এডভাৰটাইজমেণ্ট কৰিছে আৰু তেওঁলোকে এডভাৰটাইজমেণ্টটো দিছে 8 জুলাই তাৰিখে, 8 জুলাই 2022 তাৰিখে এইটো বিজ্ঞাপনটো প্ৰকাশ কৰিছে। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কেইবাটাও পোষ্ট দিছে। প্ৰথম পোষ্টটো দেখা পাইছে পিয়নৰ পোষ্ট ওলাইছে আৰু ইয়াতে পোষ্ট হৈছে 3টা টোটেল, 2টা প্লাছ আপোনাৰ এটা হৈছে ফিউচাৰ ভেকেঞ্চি। যদি ৰিটায়াৰমেণ্ট হয় কোনোবা এজন, তেতিয়া তেওঁৰ নামত এইটো তেওঁৰ ঠাইত অন্য এজন বহিব পাৰিব। টোটেল পোষ্ট হৈছে পিয়নৰ কাৰণে 3টা। ইয়াৰ কেটেগৰী হৈছে আনৰিজাৰ্ভৰ কাৰণে 2টা আৰু ST হিলৰ কাৰণে 1টা। এতিয়া আপোনাৰ পে স্কেলটো দিয়া হৈছে 12,000 পৰা 37,500 টকালৈকে আৰু গ্ৰেড পে'টো থাকিব 3900। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব পিয়নৰ কাৰণে। মিনিমাম কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব। যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা তেওঁলোকে যদি ইয়াতকৈ ওপৰত BA বা MA কৰিছে, তেওঁলোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, 8 পাছ হ'ব লাগিব, তেওঁলোকে পিয়নৰ পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ছেকেণ্ডটো হৈছে প্ৰচেছ ছাৰ্ভাৰ, যিটো জাৰিকাৰক বুলি কোৱা হয়। ইয়াতে পষ্টটো হৈছে 2টা, আনৰিজাৰ্ভ হৈছে 2টা। ইয়াতে তেওঁলোকৰ দৰমহা দিয়া হৈছে 14,000 পৰা 49,000লৈকে দৰমহা থাকিব জাৰিকাৰকৰ বা প্ৰচেছ ছাৰ্ভাৰ, যিটো আপোনাক কোৱা হৈছে। গ্ৰেড পে'টো হৈছে 5,200। এতিয়া আপোনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, মানে আপোনাৰ মেট্ৰিক পাছ হ'ব লাগিব। লগতে অফিচিয়েল লেংগুৱেজ আপোনাৰ নলেজটো থাকিব লাগিব। আৰু 3 নম্বৰটো হৈছে চকীদাৰ পোষ্ট। ইয়াতে আপোনাৰ পোষ্টটো আহিছে 1টা আৰু আনৰিজাৰ্ভ থাকিব। এইটো 12,000 পৰা 37,500 টকালৈকে দৰমহা থাকিব। গ্ৰেড পে' হৈছে 3900। ইয়াতে আপোনাৰ দি আছে চকীদাৰ কাৰণে মিনিমাম আপোনাৰ 8 পাছ হ'ব লাগিব। যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা তাতকৈ ওপৰত পাছ কৰিছে, কোৱালিফিকেশ্যন আছে, তেওঁলোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে। 4 নম্বৰলৈ আহিছোঁ। 4 নম্বৰ পোষ্টটো আপোনাৰ দিছে ড্ৰাইভাৰ পোষ্ট 1টা আছে, আনৰিজাৰ্ভ 1টা, 14,000 পৰা 39,000লৈকে দৰমহা থাকিব। গ্ৰেড পে' হৈছে 5200। এতিয়া আপোনাৰ মেট্ৰিক পাছ হ'ব লাগিব। কেণ্ডিডেটৰ আপোনাৰ ড্ৰাইভিং লাইচেন্সটো থাকিব লাগিব। ঠিক আছে। চ' কেনেকৈ এপ্লাই কৰিব লাগে আপোনাক কৈ আছোঁ। কেণ্ডিডেটে আপোনাৰ যিখিনি এলিজিবল ক্ৰাইটেৰিয়া হয় ছাবমিট কৰিব লাগিব। তেওঁলোকে এপ্লিকেশ্যন ফৰ্ম, যিটো ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু সকলোখিনি ব্লক লেটাৰ লিখিব লাগিব, ব্লু বা ব্লেক পেনে। ইয়াতে আপোনাৰ পাছপ'ৰ্ট চাইজ ফটো লাগিব, কালাৰ ফটো, আৰু স্পেচিয়েল বক্সটোত দিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মখন এটা বক্স থাকে নহয় ফটো ফিল আপ কৰিবৰ কাৰণে, তাতে আপোনাৰ বক্সটোত পেষ্ট কৰিব লাগিব আৰু ছাবমিট কৰি দিব লাগিব 2খন ফটো। বেলেগকৈ এক্সট্ৰাকৈ আপোনাৰ 2খন পাছপ'ৰ্ট ফটো লাগিব। এতিয়া আপোনাৰ ডকুমেণ্ট যি আছে, যেনেকৈ এজ চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এইখিনি লাগিব। আৰু ড্ৰাইভিং লাইচেন্সটো লাগিব। যিসকলে ড্ৰাইভাৰ কাৰণে এপ্লাই কৰিছে, তেওঁলোকৰ ড্ৰাইভিং লাইচেন্সৰ কপি এটা লাগিব। 3 নম্বৰ দিছে এপ্লিকেশ্যন ছুপাৰস্ক্ৰাইব দ্য নেম অফ দ্য পষ্ট ইন দ্য টপ অফ দ্য এনভেলপ। তেওঁলোকে এনভেলপত সম্পূৰ্ণ ডিটেইলছখন লিখিব লাগিব। কেণ্ডিডেট হু হেভ প্ৰচিডিউৰ দিয়াৰ অৰিজিনেল টেষ্টিমনিয়াছ ৰিগাৰ্ডিং এডুকেশ্যনেল কোৱালিফিকেশ্যন, ডেট অফ বাৰ্থ, কাষ্ট চাৰ্টিফিকেট, ড্ৰাইভিং লাইচেন্স, এইখিনি সম্পূৰ্ণ লাগিব। ঠিক আছে। অৰিজিনেলখিনি তাত শ্ব' কৰিব লাগিব। আৰু এপ্লিকেশ্যন মেড ইন এনি আদাৰ মড এক্সেপ্ট ইণ্ডিকেট হু হেড ছামাৰ ৰিজেক্টেড ফ্ৰম এডি। এপ্লিকেশ্যনৰ মডটো তাত দি দিছে। অ'কে, হয়, এই 6 আগষ্ট তাৰিখে, 6 আগষ্ট 2022 আগত তেওঁলোকে এই ফৰ্মখন ছাবমিট কৰিব লাগিব। ঠিক আছে। আৰু তেওঁলোকৰ বয়সটো দি দিছে। বয়স আপোনালোকৰ কি লাগিব, 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব, তেওঁলোকে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। আৰু ST ST কাৰণে হৈছে 5 বছৰ ৰেহাই দিয়া হ'ব। আৰু OBCৰ কাৰণে, OBCৰ কাৰণে 3 বছৰ ৰেহাই দিয়া হৈছে। আৰু EWSৰ কাৰণে তেওঁলোকে 5 বছৰ ৰেহাই দিয়া হৈছে বয়সৰ। চ' এইখিনি আছিলে, আপোনালোকক কৈ দিয়া আছে। আৰু যদি কিবা ইম্পৰ্টেণ্ট ডিটেইলছ আছে, আৰু ইয়াতে তেওঁলোকৰ ৱেবছাইট দি আছে, অফিচিয়েল ৱেবছাইট। এইটো গৈ আপোনালোকে তাতে ক্লিক কৰি মাজুলীৰ পৰা যিখিনি চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ পৰা যিটো পদৰ কাৰণে এডভাৰটাইজমেণ্ট জাৰি কৰিছে, আপোনালোকে তাতে এই ৱেবছাইটত গৈ চাব পাৰিব এডভাৰটাইজটো। ঠিক আছে। তো এইখিনি আছিলে পদখিনি, আপোনালোকে এবাৰ চাব আৰু সেইমতে আপুনি এপ্লাই কৰি দিব পাৰিব ড্ৰাইভাৰ পোষ্টৰ কাৰণে, পিয়নৰ কাৰণে, চকীদাৰ কাৰণে। আৰু বহুতেই এটা ভাল খবৰ হয়, মাজুলীৰ পৰা আহিছে।
চ' আপোনালোকে পদবিলাকৰ কাৰণে এপ্লাই কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে আৰু লগৰ বন্ধু বান্ধৱীসকললৈ আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে কথাখিনি গম পায় আৰু সেইবাবে আৰু সেইমতে তেওঁলোকে এপ্লাই কৰিব পাৰে পষ্টৰ কাৰণে। ঠিক আছে, আজিলৈ আহিছোঁ। থেংক ইউ, নমস্কাৰ।